Hello guys, welcome to my Assamese Edu Help YouTube channel. আগন্তুক আসাম পুলিচ কনষ্টেবল এসআই জুনিয়ৰ এছিষ্টেণ্ট ফৰেষ্ট গাৰ্ড আদিৰ লগতে ইৰিগেশ্যন হেল্থ আদিৰ ৰিটেন এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব কিয়নো এইসমূহ জিকে এক্সামসমূহত আহি থাকে তো ভিডিঅ'টো মনোযোগেৰে চাব তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আহিছোঁ আজি প্ৰথম কুৱেশ্যনটোলৈ ইন হুইচ ষ্টেট পঞ্চায়তী ৰাজ ফাৰ্ষ্ট ইন্ট্ৰডিউচ কোন ৰাজ্যত প্ৰথমে পঞ্চায়তী ৰাজ ব্যৱস্থাটো গঠন কৰা হয় ইয়াৰে অপশ্যন কেইটা দিছে গুজৰাট তামিলনাডু অৰুণাচল প্ৰদেশ ৰাজস্থান ইয়াৰে অপশ্যন ডিটো ৰাইট হ'ব তো ৰাজস্থানৰ প্ৰথম পঞ্চায়তী ৰাজ গঠন কৰা হয় ইন্ট্ৰডিউচ কৰা হয় মনত ৰাখিব আহিছোঁ নেক্সট কুৱেশ্যনলৈ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ ৰিজাৰ্ভ বেংক কেতিয়া প্ৰথম গঠন কৰা হয় ইয়াৰে অপশ্যন কেইটা দি আছে 1935 1947 1949 1951 ইয়াৰে অপশ্যন এটো ৰাইট হ'ব 1935ত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এষ্টাব্লিছ কৰা হয় মনত ৰাখিব আহিছোঁ নেক্সট কুৱেশ্যনলৈ হু ফাউণ্ড আৰ্য সমাজ কোনে গঠন কৰিছিল ইয়াৰে অপশ্যন কেইটা দিছে দয়ানন্দ সৰস্বতী বি অপশ্যন দিছে ৰামাকৃষ্ণন সি অপশ্যন দিছে বিবেকানন্দ ডি অপশ্যন দিছে ৰাজা ৰামমোহন ৰায় ইয়াৰে অপশ্যন এটো ৰাইট হ'ব দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ গঠন কৰিছিল মনত ৰাখিব আহিছোঁ নেক্সট কুৱেশ্যনলৈ দ্য কিয়োটো প্ৰট'কল 1997 ৱাজ ৰিলেটেড টু দ্য কিয়োটো প্ৰট'কল কিহৰ লগত জড়িত ইয়াৰে অপশ্যন কেইটা দিছে ক্লাইমেট চেঞ্জ বিগ ডেমছ ডিফৰেষ্টেশ্যন ইনলেণ্ড ফেক্টৰ ইয়াৰে অপশ্যন এটো ৰাইট হ'ব ক্লাইমেট চেঞ্জৰ লগত কিয়োটো প্ৰট'কল জড়িত মনত ৰাখিব আহিছোঁ 5 নম্বৰ কুৱেশ্যনলৈ দ্য হেডকোৱাৰ্টাৰ অফ এছিয়ান ডেভেলপমেণ্ট বেংক ইজ ইন তো এছিয়ান ডেভেলপমেণ্ট বেংকৰ হেডকোৱাৰ্টাৰটো ক'ত আছে ইয়াৰে অপশ্যন কেইটা দিছে টকিঅ' মনিলা ছিংগাপুৰ বেংকক মনিলা ফিলিপাইনছৰ মনিলাত কি আছে এছিয়ান ডেভেলপমেণ্ট বেংকৰ হেডকোৱাৰ্টাৰ আছে মনত ৰাখিব আহিছোঁ 6 নম্বৰ কুৱেশ্যনলৈ হু আৰ দ্য ফাৰ্ষ্ট কিং টু ইছ্যু গ'ল্ড কইন ইন ইণ্ডিয়া তো ভাৰতত সোণৰ মুদ্ৰা আৰম্ভ কৰা প্ৰথম ৰজা কোন আছিলে ইয়াৰে অপশ্যন কেইটা দিয়া আছে মৌৰ্য তাৰপিছত গুপ্তা ইণ্ডো গ্ৰীক কুষাণ ইয়াৰে অপশ্যন চি অপশ্যনটো দিয়া হ'ব ইণ্ডো গ্ৰীকসকলে প্ৰথমে সোণৰ মুদ্ৰা ব্যৱহাৰ কৰিছিল মনত ৰাখিব আহিছোঁ 7 নম্বৰ কুৱেশ্যনলৈ ব্ৰাহ্ম সমাজ ৱাজ আৰ্লিয়াৰ নাউন এজ তো কি হৈছিল ব্ৰাহ্ম সমাজক পূৰ্বতে কি বুলি জনা যায় ইয়াৰে অপশ্যন কেইটা দি আছে সাধাৰণ ব্ৰাহ্ম সমাজ বি অপশ্যনটো দি আছে ব্ৰাহ্ম সেৱা আদি ব্ৰাহ্ম সমাজ নন অফ দি এবভ ইয়াৰে অপশ্যন চিটো ৰাইট হ'ব চিটো আছিলে আদি ব্ৰাহ্ম সমাজ বুলি পূৰ্বতে জনা গৈছিল ব্ৰাহ্ম সমাজক মনত ৰাখিব আহিছোঁ 8 নম্বৰ কুৱেশ্যনলৈ জ্যোতিৰাও ফুলে ৱাজ পপুলাৰলি এছ'চিয়েটেড উইথ জ্যোতিৰাও ফুলে জনপ্ৰিয়তাৰ কোনটো ক্ষেত্ৰৰ লগত জড়িত আছিলে তো ইয়াৰে অপশ্যন কেইটা দিছে প্ৰাৰ্থনা সমাজ বি অপশ্যন দিছে হোম ৰুল লীগ চি অপশ্যনটো দিছে সত্য সাধক সমাজ ডি অপশ্যনটো য়াং ইণ্ডিয়া ইয়াৰে অপশ্যন চিটো ৰাইট হ'ব সত্য সাধক সমাজৰ লগত জ্যোতিৰাও ফুলে জড়িত আছিলে মনত ৰাখিব তো আহিছোঁ নেক্সট কুৱেশ্যনলৈ দ্য আৰ্ট আৱাৰ চেলিব্ৰেশ্যন বিগেন ইন দ্য আৰ্ট আৱাৰ কেতিয়াৰ পৰা উদযাপন কৰা হয় ইয়াৰে অপশ্যন কি দিছে 2007 2005 2011 নান অফ দি এবভ ইয়াৰে অপশ্যন এটো ৰাইট হ'ব 2007ৰ পৰা আৰ্ট আৱাৰ চেলিব্ৰেশ্যন কৰা হয় মনত ৰাখিব তো আহিছোঁ নেক্সট কুৱেশ্যনলৈ when was the postal department set up in India তো পোষ্টেল অৰ্থাৎ আমাৰ যিটো ডাকসেৱা আছে কেতিয়া গঠন কৰা হয় ভাৰতত প্ৰথমবাৰৰ বাবে না ইয়াৰ অপশ্যন কেইটা দি আছে 1837 1854 1911 1921 ইয়াৰে অপশ্যন বি2 ৰাইট হ'ব 1854ত পোষ্টেল ডিপাৰ্টমেণ্ট ছেট আপ কৰা হয় ইণ্ডিয়াত পোনপ্ৰথমে 1854 1 এপ্ৰিলত মনত ৰাখিব আহিছোঁ নেক্সট কুৱেশ্যনলৈ when was the British capital of India shift from Kolkata to Delhi তো ব্ৰিটিছে এতিয়া কলকাতাৰ পৰা দিল্লীলৈ আমাৰ ভাৰতৰ ৰাজধানী স্থানান্তৰ কৰা হয় অৰ্থাৎ শিফ্ট কৰা হয় ইয়াৰে অপশ্যন কেইটা দিয়া আছে 1911 1912 1909 1905 ইয়াৰে অপশ্যন এটো ৰাইট হ'ব 1911ত কি হয়
কলকাতাৰ পৰা দিল্লীলৈ আমাৰ ৰাজধানী শিফ্ট কৰা হয় মনত ৰাখিব আহিছোঁ নেক্সট কুৱেশ্যনলৈ দ্য ৱাহাবী মুভমেণ্ট ৱাজ এ দ্য ৱাহাবী মুভমেণ্ট কি আছিলে ৱাহাবী মুভমেণ্ট ইয়াৰ অপশ্যন কেইটা দি আছে ৰিফৰ্মিষ্ট মুভমেণ্ট না এডুকেশ্যনেল মুভমেণ্ট না ৰিভাইভেলিষ্ট মুভমেণ্ট না নান অফ দি এবভ ইয়াৰ অপশ্যন চিটো ৰাইট হ'ব ৰিভাইভেলিষ্ট মুভমেণ্ট যিটো পুনৰ্জাগৰণ মুভমেণ্ট বুলি জনা যায় আহিছোঁ আমাৰ 30 নম্বৰ কুৱেশ্যনলৈ ইণ্ডিয়া ডিভাইডেড ৱাজ এথৰাইড বাই ইণ্ডিয়া ডিভাইডেডটো কোনে লিখিছিলে ইয়াৰে অপশ্যন কেইটা দিছে ফিৰোজ শ্বাহ মেহতা পালন ভাই পেটেল ৰাজেন্দ্ৰ প্ৰসাদ লাল ৰাজপুত ৰায় ইয়াৰে অপশ্যন চিটো ৰাইট হ'ব চিটো ৰাজেন্দ্ৰ প্ৰসাদে ইণ্ডিয়া ডিভাইডেড টো লিখিছিলে মনত ৰাখিব তো 14 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ দ্য ৰক আৰু দ্য হিমালয়ান চিষ্টেম আৰ মেইনলি তো হিমালয়াৰ মেইনলি কি শিলাৰে গঠিত ইয়াৰে অপশ্যন কেইটা দি আছে চিডিমেণ্টাৰী আগ্নিয়াছ প্লুটনিক না নান অফ দি এবভ ইয়াৰে অপশ্যন এ টো ৰাইট হ'ব চিডিমেণ্টাৰী আহিছোঁ নেক্সট কুৱেশ্যনলৈ দ্য ভাৰ্নিকুলাৰ প্ৰেছ এক্ট ৱাজ পাছড বাই দ্য ভাৰ্নিকুলাৰ প্ৰেছ এক্টটো কোনে পাছ কৰিছিল ইয়াৰে অপশ্যন কেইটা কাৰ দ্বাৰা পাছ কৰা হয় ইয়াৰে অপশ্যন কেইটা দি আছে লৰ্ড ডেলহাউচি বি অপশ্যনটি লৰ্ড লেটন চি অপশ্যনটি লৰ্ড ৰিপন ডি অপশ্যনটি লৰ্ড কাৰ্জন ইয়াৰে অপশ্যন বি টো ৰাইট হ'ব লৰ্ড লেটনে ভাৰ্নিকুলাৰ প্ৰেছ এক্টটো পাছ কৰিছিল মনত ৰাখিব এইটো 14 মাৰ্চ 1878 পাছ কৰিছিল মনত ৰাখিব আহিছোঁ নেক্সট কুৱেশ্যনলৈ হাইড্ৰজেন বম্ব ইজ বেছড অন দ্য প্ৰিন্সিপল অফ হাইড্ৰজেন বম্ব কি নীতিৰ ওপৰত মানে গঠিত ইয়াৰে অপশ্যন কেইটা দি আছে অপশ্যন দিছে নিউক্লিয়াৰ ফিউজন নেচাৰেল ৰেডিঅ'এক্টিভিটি আৰ্টিফিচিয়েল ৰেডিঅ'এক্টিভিটি ইয়াৰে অপশ্যন বি টো ৰাইট হ'ব নিউক্লিয়াৰ ফিউজন এই কুৱেশ্যনটো বহুতবাৰ আমাৰ আছামৰ কম্পিটিটিভ এক্সামসমূহত আহি আছিল তো এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় ৰিপিটেড কুৱেশ্যন হয় মনত ৰাখিব এই কুৱেশ্যনটো আহিছোঁ 17 নম্বৰ কুৱেশ্যনলৈ ইলেক্ট্ৰনিক ভোটিং মেচিন অৰ্থাৎ EVM ৱাজ দ্য এক্সপেৰিমেণ্টলি ইউজ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন ইণ্ডিয়া তো পৰীক্ষণমূলকভাৱে প্ৰথম কোনটো ইলেকশ্যনত আমাৰ EVM মেচিনটো ভাৰতত কি হয় পোনপ্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হয় তো ইয়াৰে অপশ্যন কেইটা দি আছে এছেম্বলি বাই ইলেকশ্যন 1984 লোকসভা ইলেকশ্যন 1989 চি অপশ্যনটো দিছে এছেম্বলি ইলেকশ্যন 1996 এছেম্বলি ইলেকশ্যন 1998 ইয়াৰে অপশ্যন ডি টো ৰাইট হ'ব এছেম্বলি ইলেকশ্যন 1998 প্ৰথম EVM মেচিন ইউজ কৰা হয় মনত ৰাখিব ভাৰতত আহিছোঁ নেক্সট কুৱেশ্যনলৈ অৰ্থাৎ আজিৰ লাষ্ট কুৱেশ্যনলৈ হুইচ ছয়েল ইজ মষ্ট সুইটেবল ফৰ দ্য কটন ক্ৰপ তো কোনটো মাটি অৰ্থাৎ কোনটো মাটিক আমাৰ কটন ক্ৰপ অৰ্থাৎ কপাহ খেতিৰ বাবে অতি উপযোগী ইয়াৰে অপশ্যন কেইটা দি আছে ব্লেক ছয়েল ৰিভাৰ ডেল্টিক মাউণ্টেন ছয়েল ইয়াৰে অপশ্যন দিয়া এ টো ৰাইট হ'ব এই অপশ্যনটো ৰাইট হ'ব ব্লেক ছয়েল কাৰণে ব্লেক ছয়েলত আমাৰ কটন ক্ৰপটো উপযোগী অৰ্থাৎ ব্লেক ছয়েলত কটন খেতি ভাল হয় মনত ৰাখিব তো এইখিনি আছিলে আজিৰ জিকে তো বহুত ইম্পৰ্টেণ্ট হয় এই জিকে কেইটা তো আপোনালোকে নিশ্চয় আশা কৰোঁ আপোনালোকে বহুত উপকৃত হ'ব তো ধন্যবাদ